পৰ্যটকৰ আকৰ্ষণ তথা বনভোজস্থলী দৰং জিলাৰ 200 বিঘাৰ লখিমপুৰ মীনমহল পুখুৰী। এই মীনমহল পুখুৰীলৈ আহে দেশী বিদেশী চৰাইৰ আগমন। পুখুৰীটোলৈ জাউৰিয়ে আহে শৰালী হাঁহ। প্ৰতি বছৰে ভোগালী বিহু উৰুকাৰ নিশা মীনমহলৰ পৰা কেইবা লাখ টকাৰ ৰৌ, ভুকুৱা, চিতল, বৰালি আৰু বিধে বিধে মাছ বিক্ৰী কৰা হয়। এই মীনমহলত মাছৰ পোনাও উৎপাদন কৰা হয় আৰু দৰঙৰ বাহিৰলৈ মাছৰ পোনা বিক্ৰীৰ বাবে পঠিয়ায়। মীনমহললৈ আহে মাছ ব্যৱসায়ীও। লখিমপুৰ মীনমহলৰ উৎপাদিত হোৱা মাছ বিক্ৰীৰ ৰাহি ধন অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰি দুখীয়া নিচলা ছাত্ৰ-ছাত্ৰীকো সহায় সহযোগিতা কৰি আহিছে। প্ৰতি বছৰে 1 জানুৱাৰী পুখুৰী পাৰত ভৰি পৰে পিকনিক পাৰ্টিৰ। মীনমহলৰ সম্পাদক দীনেশ্বৰ ডেকাই 2021 বৰ্ষৰ শুভেচ্ছা জনাই সাংবাদিকক কি কয় চাওঁ আহক। মীনমহল সমিতিৰ তৰফৰ পৰা আগন্তুক 2021 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা আমি সকলো অসমবাসী ৰাইজক জনাইছোঁ। আমাৰ লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ এই যিটো বৃহত্তৰ পুখুৰী, এই বৃহত্তৰ পুখুৰীটোত আমাৰ 200 বিঘা মাটিকালি আছে। ইয়াত আমাৰ নৱবৰ্ষ বুলিয়ে নহয়, প্ৰায় নৱেম্বৰৰ পৰা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 4টা মাহত বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা মানে পৰ্যটক বনভোজ যাত্ৰী আহি ভিৰ কৰি থাকে। আজিও দেখিছে আপোনালোকে বনভোজ যাত্ৰী আহি তাত মানে সুন্দৰভাৱে সুন্দৰ এটা পৰিৱেশত তেওঁলোকে বনভোজ খাবলৈ আহিছে আৰু আমি তেখেতসকলক যিমানখিনি পাৰোঁ সহায় সহযোগিতা আমি আগবঢ়াওঁ। কাৰণ ইতিমধ্যে আমি আমাৰ ইয়াত সুচলভাৱে খোৱা পানীৰ যিটো পৰিষ্কাৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, তাৰপিছত যিমানখিনি তেওঁলোকক সুবিধা দিব লাগে আমি সুবিধা দি আহিছোঁ আৰু কৰিবৰ কাৰণে আমাৰ চেষ্টা আছে। গতিকে পৰৱৰ্তী বৰ্ষত যিমানখিনি আমাৰ বাকী আছে সেইখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়া আমাৰ ভোগালী বিহু আগদিনা আৰু উৰুকাৰ আগদিনা আৰু উৰুকাৰ দিনাখন, বিশেষকৈ 12 তাৰিখ 13 তাৰিখ এই 2টা দিনত প্ৰায় আমি 10,000মান মানুহ ইয়াত গোট খাই মাছ কিনিবৰ কাৰণে। কাৰণ এইকাৰণে যে মঙলদৈ, টংলা বা বিভিন্ন মাৰ্কেটতকৈ আমাৰ ইয়াত কম দামত মাছৰ হেৰিটো পায়। আমি ইয়াত আমাৰ 4 কিলো 5 কিলো ৰৌ ভকুৱা মাছ আছে, চিলভাৰ মাছ আছে, সেই লেখীয়া মিৰ্গাটো 3 কিলো 2 কিলো 2.5 কিলো এনেকুৱা ধৰণৰ আছে। গতিকে আমাৰ যিটো মূল্যসূচী সেইটো বজাৰ মূল্যতকৈ বহুত কম। গতিকে ইয়াত বিভিন্ন ঠাইৰ পৰা গ্ৰাহক আহি আমাৰ ইয়াত মাছ ক্ৰয় কৰে আৰু আমি প্ৰায় সেই 2টা দিনত 50,000 পৰা 60 লাখ টকাৰ মাছ বিক্ৰী কৰোঁ। আপুনি এটা ভাল প্ৰশ্ন কৰিছে যে এখন আৰ্থসামাজিক অনুষ্ঠান, লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ অনুষ্ঠানখন এখন আৰ্থসামাজিক অনুষ্ঠান। এই অনুষ্ঠানখনৰ যিমানখিনি আমাৰ সভ্য আছে, আমাৰ 650 ঘৰ সভ্য আছে, তেখেতসকলে পোনপটীয়াভাৱে বেনিফিট একো নাপায়। আমাৰ ইয়াত কিছুমান শিতান আছে, যেনে শিক্ষা, এগ্ৰিকালচাৰ, তাৰপিছত স্বাস্থ্য, ওমেন ডেভেলপমেণ্ট, এনেকুৱা ধৰণৰ আমাৰ কিছুমান শিতান আছে। এই শিতানবিলাকত আমি খৰচ কৰোঁ। চিকিৎসা ক্ষেত্ৰত আপুনি গমেই পাব, আমাৰ লখিমপুৰ হাইস্কুলখন আমি আৰম্ভণিৰ পৰা প্ৰতিষ্ঠা কৰি 2013 চনত তেখেতসকলৰ ৰিকগনাইজ হৈছে। তেতিয়ালৈকে আমি ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিকে ধৰি শিক্ষকৰ পাৰিতোষিক, বিল্ডিং, তাৰপিছত মাটি কিনা সকলো কাম আমি কৰি দিছোঁ। আমাৰ ইয়াত যিবিলাক উচ্চ শিক্ষা ইউনিভাৰ্চিটিত দুখীয়া ছাত্ৰ ছাত্ৰী পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীসকলকো আমি এটা জলপানী দিয়াৰ ব্যৱস্থা আছে। ভাল ৰিজাল্ট কৰা ছাত্ৰ ছাত্ৰীসকলক আমি এটা জলপানী দিয়াৰ ব্যৱস্থা আছে। তাৰপিছত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি মীন বিভাগটোৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। যিসকল মীন পালক আছে, শিক্ষিত যুৱক, তেখেতসকলক আমি প্ৰশিক্ষণ দি আনি আমি ইয়াত মীন পালনৰ ব্যৱস্থা কৰিছোঁ তেখেতসকলৰ বাবে। তাৰপিছত চিকিৎসা ক্ষেত্ৰত আমি বিভিন্ন ৰোগত আক্ৰান্ত হোৱা যিসকল বেমাৰী আছে আমাৰ এই অঞ্চলৰ, সেইসকলকো আমি কি কৰোঁ, আমি 50,000 পৰ্যন্ত আৰ্থিক সাহাৰ্য আমি প্ৰদান কৰি আহিছোঁ। ফালৰ পৰা বিশেষ একো নাই। আগতে কৰিছিল, আমাক প্ৰথমতে আমি 2,86,000 টকাৰ এটা অনুদান পাইছিলোঁ। যিহেতু এইটো পিটনি আছিল, পিটনি থাকোঁতে 2,86,000 টকাৰ এটা অনুদান পাইছিলোঁ, এইটো 85-86 চনত। তাৰপিছত আমি আচলতে গভৰ্ণমেণ্টৰ ফালে আমি চাবলগীয়া হোৱা নাই। এতিয়া আমাৰ আপুনি শুনি ভাল পাব যে আমাৰ দৰং জিলাৰ যিটো জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয় আছে, তেখেতসকলৰ নিজস্ব আচলতে একো নাই। কিন্তু আমাৰ ফালৰ পৰা আমি যিমানখিনি আমাৰ তথ্য আছে, আমাৰ মাছ বিক্ৰীয়ে হওক, পোনা উৎপাদনেই হওক, এই তথ্যবিলাক তেখেতসকলে অল আছামত ছাবমিট কৰি আহিছে। গতিকে তেওঁলোকৰ দোকান ফাৰ্ম থকাৰ পিছতো কিন্তু তেওঁলোকে ফাৰ্ম দোকান কিন্তু পৰিচালনা কৰিব পৰা নাই। কেৱল আমাৰ ইয়াৰ পৰা আমি যিমানখিনি উৎপাদন কৰি আছোঁ, সেই তথ্যখিনি কিন্তু তেখেতসকলে যোগান ধৰি আহিছে। এতিয়া আমাৰ যোৱাকালি আমাৰ DC মহোদয় আহিছিল আমাৰ ইয়ালৈ। DC মহোদয়ে তেখেতে বিভাগীয় বহুকেইজন বিষয়া লৈ আহিছিল বিভিন্ন বিভাগৰ।
গতিকে আমাৰ পৰিকল্পনা আছে আমি ইয়াত মানে ইক' টুৰিজিম হিচাপে গঢ়ি তুলিবৰ কাৰণে এই আমাৰ লখিমপুৰ আঞ্চলিক মীন মহল সমিতিখন আৰু আমি অহা বৰ্ষত আমাৰ নৌকা বিহাৰ বা মানে ঠিক সেই ধৰণৰ যিখিনি চিলড্ৰেন গাৰ্ডেন ঠিক এইখিনি আমি কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু ডিচি মহোদয়ে তৎকালীনভাৱে মানে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।